কবিতাৰ শিৰোনাম বহুত দিন হ'ল হাঁহিবই পৰা নাই। কথা প্ৰাচুৰ্য দাস, আবৃত্তি বৰষা গগৈ। বহুদিন হ'ল হাঁহিবই পৰা নাই। হাঁহিবোৰ যেন পমি গৈ চকু পানী হ'ল। নাজানো কি হৈছে জীৱনটোৰ। মাজু হতাশ, বেদনা, দুখে আৱৰি ধৰিছে। আজিকালি ৰাতিবোৰ ৰোজাগৰেই কটাও। এটি অচিন ৰোগত জীৱন আক্ৰান্ত। নাই সুখ নাই আবেগ, সকলো পিনে কেৱল বিশ্বাসঘাতকতাৰ জাবৰ মাথো। নাজানো কিয় কোনোৱেই ভাল নাপায় মোক। টকাৰ আগত হেৰাই গ'ল ক'ত আপোন মানুহৰ মৰম ভাল পোৱা। সুধিব পৰা হ'লে সুধিলোহেঁতেন, কিয় হেৰাই গ'ল মৰম ভাল পোৱাবোৰ। বৰকৈ কান্দিব মন গৈছে। কোনোবাই অকণমান মৰম দিব নেকি? চকুপানীবোৰ শুকাই যোৱাকৈ, অকণমান হাঁহিব পৰাকৈ, জীয়াই থাকিবলৈ